হেল্ল' বন্ধুসকল, আজি আমি যাম ধুনীয়া প্লেচ এটা চাবলৈ। ৰাতিপুৱা টাইম হয়, ভিডিঅ'টো চাই ভাল পাব, লাষ্টলৈ চাব সকলোৱে। মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈ, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইটো ঘৰৰ পৰা ওলাই যোৱা ৰাস্তা আমাৰ। ইয়াৰ পৰা কিছু কিছু ঠাই দেখা পায় আমাৰ ইয়াতে, দেখিব পাৰিছে। এয়া পাহাৰবোৰ দেখা পায় দূৰৰ। তললৈ নামি গৈ আছোঁ। অলপ ওখ হয় আমাৰ ঠাইখিনি, হ'লেও বেছি ওখ নহয়। Subscribe now and press the bell icon. Never miss an update. আমি বেছি দূৰ নহয়, সেইবাবে গাড়ী অনা নাই, খোজকাঢ়িয়ে যাম। এইজন লগৰ ল'ৰাৰ লগত যাই আছোঁ, নাম ধ্ৰুৱ। এটা শিৱ মন্দিৰ হয় ইয়াতে, বহুত পুৰণা। প্ৰাথমিক চিকিৎসালয় আমাৰ ইয়াতে। বিল্ডিংটো অৱস্থা চাওকচোন। এইটো এটা তিনিআলি। ইফালে কয়লা ডিপু হৈ বশিষ্ঠ চাৰিআলি ওলাব পাৰি। এইখন যে পাহাৰখন দেখি আছে, এইখন হৈছে মেঘালয় পাহাৰ। ইয়াতে বেক চাইডত উঠি গ'লে আপোনালোকে মেঘালয় পাব। ৰাস্তাৰ অৱস্থা একেবাৰে বেয়া, এই গাড়ী অনাটো দিগদাৰ ইয়াতে। আগত আৰু বেয়া অৱস্থা আছে। এইখন হৈছে ইয়াতে বড়ো মানুহ থাকে, এইফালে বড়ো থান হয় এইখন। বাথৌ পূজা হয় ইয়াতে, এখন ফিল্ডত। এইডাল আহঁত গছ 1900 শতিকাৰে। এই চাওক, ভৱিষ্যতৰ কুকুৰ এতিয়া আহি গৈছে। এয়া দেখিছে পাহাৰ, মেঘালয় পাহাৰ। এটা বিশেষ এইটো অসমত ট্ৰেক্টৰ বুলি কওঁ, মানে গাহৰি আমি ধেমালি কৰি কওঁ। প্লেচটো ওচৰলৈ আহি পাইছোঁৱে আমি, বেছি দূৰ নাই। এয়া হৈছে ধুনীয়া জেগা।
এয়া নিজৰা পানী বহিছে বৰষুণ দিলে ফুল হৈ পানী আহে ইয়াতে মেঘালয়ৰ নিজৰা চবৰে এইটো আগতে শিলকুৱাৰী আছিলে চৰকাৰে বন্ধ কৰি দিছে বেন কৰি দিছে এইটো এতিয়া এনেই থাকে ঠাইটো বহুত ধুনীয়া লাগে পৰ্বত মেঘালয় পাহাৰ পানী এইটো চাওক নিজৰৰে পানী আহি জমা লাগিছে ইয়াতে মানুহ মাছ চাছ দিয়ে ইয়াতে চাওক নিজৰা বহিছে খানাপাৰা 5-star হোটেল হৈছিলে চৰকাৰে এতিয়া ৰখাই থৈ দিছে কাম অলপ জুম কৰি দিছোঁ এতিয়া অকণমান আগলৈ যাওঁ হয় সেয়া পাহাৰৰ পৰা পানী আহি আছে ধুনীয়া পানী ইয়াতে গাও ধুব পাৰিব বহুত চাফা হয় পানীটো চাওক পুৰা তললৈ দেখা পায় এইখন পাহাৰ পাৰ কৰিলে মেঘালয় পাই যাব অতিকৈ শ্বৰ্ট ৰাস্তা বুলি ক'ব পাৰি এইটো মেঘালয় যাব লাগিলে বলক আগলৈ যাওঁ আৰু বহুত ধুনীয়া ধুনীয়া ঠাই আছে এইবোৰ দেখাম সকলোবোৰ ইয়াতে চব শিলেই শিল সব শিলে বেছি দেখা পাব ফটোগ্ৰাফীৰ কাৰণে ধুনীয়া জেগা হয় হাৱাই চেণ্ডেল পিন্ধি আহিছোঁ ক'ৰবাত শিলে পিন্ধিলে হৈছে আৰু গোটেইটো পানী আহে কিজানি ভৰিখন ধুয়ে লওঁ নিজৰত আহিছোঁ যেতিয়া কি ঠাণ্ডা পানী পুৰা ঠাণ্ডা ঠাণ্ডা পানী কাৰণ শিল বাগৰি বৈ অহা পানী বহুত ঠাণ্ডা যাবা নোৱাৰিও বোকা বহুত এইবিলাক শিলকুৱাৰী বহুত পুৰণা মেচিন ইয়াতে পৰি আছে এইবিলাকে শিল চিল ভাঙা হৈছিলে আগতে ব্লাষ্টিং হৈছিলে ইয়াতে বল এতিয়া আকৌ যাই আছোঁ ঘূৰি আগত আৰু ধুনীয়া ধুনীয়া ঠাই আছে চাম বোলক ইয়াক চাওক পঢ়বি হয় পঢ়বি ওলাই আহিলোঁ এইফালে এতিয়া এইফালে আগত যাম আৰু ঠাই আছে দেখাম আপোনালোকক মানুহবিলাক এক্সাৰচাইজ কৰিব আহিছে
এয়া চাওক পানী জমা লাগিছে ইয়াতো নিজৰাৰ পৰা আহি এইটো বহুত পুৰণা এনেকৈ জমা লাগিছে এইখন চাওক আমাৰ যোনখিনি থকা ঠাই এইটো চাইডে ওপৰত পাহাৰৰ ওপৰত আগত এটা পুখুৰী আছে চাব লগচোন মই দেখা নাই আজিলৈ চাব যাই আছোঁ এতিয়া এইটো চাওক ইয়াতে মাছ দিয়ে বোলে আজি গম পালোঁ ইয়াতে আহি আহক আগলৈ যাওক আগতে ইমান পানী নাছিলে এতিয়া বান্ধ দিয়াৰ কাৰণে পানী জমা লাগিছে এইবোৰে শিল ইয়াতে আগতে ব্লাষ্টিং হৈছিলে ওপৰত চাওক শিল ব্লাষ্টিং কৰিয়ে এনেকুৱা অৱস্থা হৈছে আগত আৰু বহুত আছে আগলৈ নাযাওঁ চাওক ধুনীয়া পানী বেয়া পানী নহয় গা চা ধুব পাৰি মাছো দিয়া হৈছে মোৰে মাটি হয় মোৰে হেৰি কাই দিব কি মাছ পোৱালি ভালেও দিছে এনে চাপৰ যাব দিয়ে মাছৰ হেৰি দিওঁ আহাৰ দিওঁ মাছ খোৱা চৰাই মাছ খোৱা চৰাই আহে সেইকাৰণে গুলটি ৰখি আছে মাৰিবৰ কাৰণে মাছবিলাক সেইখিনি শিল চাগে খহি পৰিছে ন সেইখিনি খহি পৰিছে চাগে অঁ এইফালে যায় নেপালী বস্তি ওলাব পাৰি এইফালে আপোনাৰ 9 মাইলত এটা গণেশ মন্দিৰ আছে সেইখিনি ওলাব পাৰি এইফালে যায় চাওক সেইবোৰত চাগে পিছলে ফ্লেট হ'ব বিল্ডিং হ'ব খালী ঠাইবোৰ চেষ্টা অব্যাহত ৰাখিছো চাগে পিছলৈ ভৱিষ্যতলৈ কি হয় চাওঁ সেইবোৰ চাওক নেপালী বস্তি যোৱা ৰাস্তা এইটো ক্ৰিকেট খেলিব আহিছিলে জাগাখিনি দেখুৱা বচপন কি ইফালেহে আছে কোন ইফালে আছে ইফালে আছে আগত নাযাওঁ তিনিখন দেখে এইটো চাওক আপোনালোকে কি পায় নে নাপায় এইটো ড্ৰিমলেণ্ড এইখিনি চাওক এইখিনি চাওক ড্ৰিমলেণ্ড এইটো চাওক ড্ৰিমলেণ্ড ইয়াৰ পৰা দেখা পায় ইয়াৰ আমাৰ পৰা বহুত ওচৰে হয় এইটো গেট এইফালে ৰাস্তা আছে যাব পৰা ওচৰলৈ যাব পাৰি ইয়াৰ গেটটো ওলাব পাৰি বেক চাইডে এইটো ড্ৰিমলেণ্ডখনৰ ইয়াতে চাওক ড্ৰিমলেণ্ড আহিলে এইফালে দেখা হ'ব এইফালে যায় নেপালী বস্তি হে ফ্ৰেণ্ডছ আজিৰ বাবে এইখিনিয়ে আৰু আগলৈ ভাল ভাল জেগাবোৰ দেখাই যাবলৈ চেষ্টা কৰিম তো আজি এইখিনিয়ে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব নতুন নতুন ঠাইসমূহ দেখুৱাবলৈ চেষ্টা কৰিম তো এতিয়া উভতি যাওঁ ঘৰলৈ ইয়াৰ পৰা ধন্যবাদ
চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব। আৰু